হাই গাইছে ফাইনেলি দেখিছে ঔটেঙা লৈ লৈছোঁ ঔটেঙা একদম গছৰ পৰা কালি পাৰি আনিছোঁ এতিয়া এইখিনি প্ৰথমতে বইল কৰি লওঁ তাৰপাছত কেনেধৰণে বনাওঁ সম্পূৰ্ণ প্ৰচেছটো ফুল ডিটেইলছত আপোনালোকক দেখাই যাবলৈ চেষ্টা কৰি আছোঁ এইফালে হৈ আছে দেখিছে দানা বনাই আছে এইফালে এখন কেৰাহীত থৈছোঁ এইখনত এতিয়া বইল কৰিম এইফালে গৰম পানী কৰি আছোঁ গোটেইখিনি একেলগে কৰি আছোঁ ঠাণ্ডা বতৰ নকৰিলে কেনেকৈ হ'ব লগ দেখাই আছোঁ কৰি আছোঁ বলক এতিয়া অলপ নিমখ লৈছোঁ এই দেখিছে এতিয়া নিমখ অলপ সিজাওঁতে দি লৈছোঁ যাতে নিমখ অলপ দি ল'লে ভাল এয়া দিয়া হৈ গৈছে গোটেইখিনি সিজি গৈছে এতিয়া মই এইখিনি কাঢ়ি লওঁ এতিয়া এইটো যতন লৈছোঁ কাঢ়ি লওঁ এইটো দেখিছে এইখিনি হৈ গৈছে গোটেইখিনি এতিয়া মই ধুনীয়াকৈ কাঢ়ি দিওঁ এইটো যতনত কাঢ়ি দিওঁ জুইত অলপ সময় লাগে কুকাৰতকৈ কিন্তু জুইত বনালে টেষ্টটো অলপ আল্টিমেট হয় একদম নেক্সট লেভেল হৈ যায় খাই খুব টেষ্টি লাগে কেনে মই জুইত বনাইছোঁ কাঢ়ি হৈ গ'ল কেইচকলমান আছে এইকেইচকল পটাপট কাঢ়ি লওঁ এয়া দেখিছে ফাইনেলি গোটেইখিনি মোৰ এয়া কাঢ়ি হৈয়ে গৈছে হাই গাইছ এয়া চাওক ফাইনেলি গোটেইখিনি ঔটেঙা কাঢ়ি হৈ গৈছে এইখিনি ধুনীয়াকৈ সিজি গৈছে এতিয়া এইখিনি কেনেধৰণে প্ৰস্তুত কৰোঁ গোটেই প্ৰচেছটো আপোনালোকক দেখাই ঔটেঙা জেলি প্ৰস্তুত কৰিবৰ কাৰণে মই ষ্ট'ভৰ ওপৰত প্ৰথমতে কেৰাহীখন পাতি ল'লোঁ কেৰাহীখন গৰম হৈ অহাৰ লগে লগে দিছোঁ অকণমান তেল বেছি তেল দিব নালাগে অকণমান তেল দিলেই হৈ যায় তাৰপাছত যিখিনি মই সিজাই লৈছিলোঁ ঔটেঙা সেই সিজাই লোৱা ঔটেঙাখিনি ইয়াত দিওঁ দিয়াৰ পাছত 5 মিনিটমান সময় ভাজিব লাগিব তাৰ আগতে কেইটামান দি লৈছোঁ পাঁচফোৰণটো দিছোঁ অলপ তেতিয়া টেষ্টটো ভাল হ'ব গুণটো ভাল আহিব তাৰ কাৰণে পাঁচফোৰণ দিলোঁ এতিয়া মই ঔটেঙাখিনি দিব পৰা হৈ গৈছোঁ এতিয়া ঔটেঙাখিনি দি 5 মিনিটমান সময় লৰাই ভাজিম তাৰপাছত পৰিমাণ অনুসৰি নিজৰ নিমখ আৰু হালধিটো দিব লাগিব আপোনালোকে নিজৰ পৰিমাণ অনুসৰি নিমখ আৰু হালধি দিব ঔটেঙাৰ জেলি খাবলৈ খুবেই সুন্দৰ হয় মই খাই খুবেই ভাল পাওঁ ভাবিলোঁ সেইকাৰণে আপোনালোকৰ লগতো ৰেচিপিটো শ্বেয়াৰ কৰোঁ এতিয়া ঔটেঙাখিনি পকিছে পকা ঔটেঙাৰ বনাবলৈ আচাৰ খুবেই ভাল মই মিঠা আচাৰ প্ৰস্তুত কৰিম তাৰ কাৰণে এতিয়া মই এচামুচ হালধি লৈছোঁ হালধিখিনি দি ভালধৰণে সংমিশ্ৰণ কৰি লওঁ তাৰপাছত মই ইয়াত দিম লং দিম ইলাচি দিম তাৰপাছত জালুক অকণমান দি দিম তেতিয়া খাবলৈ বেছি ভাল হৈ যায় মই অকণমান জালুক খুন্দি লৈছোঁ তাৰপৰা লং ইলাচি আৰু ডালচেনি থাকিলে আৰুই ভাল ডালচেনিও দিব পাৰি মোৰ ডালচেনি যিহেতুকে নাই মই এইকেইটা বস্তুকে লৈ লৈছোঁ এইকেইটা দিওঁ দিয়াৰ পাছত গোটেইকেইটা সংমিশ্ৰণ কৰোঁ ভাল ধৰণে এতিয়া দেখিলে আপোনালোকে গোটেইখিনি দি লৈছোঁ দিয়াৰ পাছত এইখিনি সংমিশ্ৰণ কৰোঁ এইটো আপোনালোকে ৰুটিৰ লগতো খাব পাৰে ভাতৰ লগতো খাব পাৰে আপোনালোকৰ খাবলৈ খুবেই সুন্দৰ লাগে এতিয়া মই গোটেইখিনি সংমিশ্ৰণ কৰি আছোঁ সংমিশ্ৰণ কৰাৰ পাছত মই ইয়াত দিম নিমখটো আপোনালোকে বেছি পৰিমাণে নালাগে নিজৰ পৰিমাণে এচামুচ মই এইখিনি এচামুচে মোৰ হৈ যাব এচামুচ দি দিয়া হৈ গৈছে এতিয়া এইখিনি গোটেইখিনি সংমিশ্ৰণ কৰাৰ পাছত মই দিম গুড়খিনি মই কুটি লৈছোঁ কুটি লৈ গুড়খিনি ইয়াত দিব লাগিব অকণমান পানী দি দিছোঁ মানে তেতিয়া গুড়খিনি দিবলৈ ভাল হয় সেইকাৰণে পানী অকণমান দি লৈছোঁ এতিয়া পানীখিনি দিয়াৰ পাছত এতিয়া মই গুড়খিনি দি দিলোঁ নহ'লে তলত লাগি যোৱাৰ সম্ভাৱনা থাকে লাগি গ'লে অলপ ধোপা গোন্ধাব সেইকাৰণে পানী অকণমান দি ল'লোঁ দিয়াৰ পাছত এতিয়া গুড়খিনি দিয়া হৈ গ'ল এতিয়া গুড়খিনি ভালধৰণে সংমিশ্ৰণ হ'বলৈ দিম এতিয়া আপোনালোকে দেখি আছে ফাইনেলি মোৰ গুড়খিনি সংমিশ্ৰণ হৈছে এতিয়া 10 মিনিটমান সময় লাগিব এইখিনি গোটেইখিনি সংমিশ্ৰণ হ'বলৈ মোৰ ঔটেঙাৰ জেলি প্ৰস্তুত হৈ যাব এতিয়া গোটেইখিনি সংমিশ্ৰণ প্ৰায় হৈ গৈছে এতিয়া হৈছে গুড়খিনি সুন্দৰকৈ একদম সংমিশ্ৰণ হৈ গৈছে এতিয়া মই ইয়াত দি দিছোঁ তেজপাত এটা তেজপাত দি দিছোঁ ভাঙি এটা তেজপাত দিলে তেজপাতৰ গোন্ধটো ভাল আহে এতিয়া ফাইনেলি আপোনালোকে দেখিছে মোৰ ঔটেঙাৰ সুন্দৰ টেষ্টি সুস্বাদু জেলি প্ৰস্তুত হৈ গৈছে এনেধৰণে আপোনালোকে খুব কম সময়তে ঔটেঙাৰ জেলি প্ৰস্তুত কৰিব পাৰিব যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে প্লিজ চেনেলটো লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজিলৈ আপোনালোকক বিদায় লৈছোঁ আকৌ পৰৱৰ্তী সময়ত নতুন টেষ্টি খাদ্য আপোনালোকলৈ লৈ আহিম বুলি মই প্ৰতিশ্ৰুতিবদ্ধ ধন্যবাদ